তো সেই গেছ স্বাগতম টু মিনৱাৰ ব্লগছ। তো মানে আজি দেওবাৰ, তো স্বাগতম জনাইছোঁ। কালি ভিডিঅ'টো যদি চাইছে, তো আজি আমি গৈ আছোঁ ফুলনি থান, গম পাইছে। তো ফালৰ পৰা বিকাশ আহি আছে, তো অলপমান সোনকালে, আৰু কলটো ইমান নাই বাৰু, তো চাব পাৰে, হ'লেও অলপ আছে, তো গম পাইছে। মানডেটো ইমান নাই, তো চক, তো গম পাইছে। তো সেয়াই, তো এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ গা পা ধুই লগ পাইছোঁ দিয়ক। এতিয়া বাছডাল লৈ ওলাইছোঁ ন, অ'কে ভাল যাওঁ, গা পা ধুই লগ পাইছোঁ। অ'কে গাইছ, এই ঠাণ্ডাখনত গা পা ধুইতো মই ৰেডি হৈ গ'লোঁ। তো চাব পাৰে গাইছ, পূৰা 6:47। আমাৰ পাৰ্টিটো যোৱাৰ কথা আছে 7টা, 7:30, আৰু মই পূৰা ৰেডি। মানে আমাৰ গল্ডেন টেম্পল যাওঁতেও মানে পূৰা ৰাতিপুৱাই, আৰু লখিমপুৰ তাত যাওঁতেও পূৰা ৰাতিপুৱাই, আৰু এইবাৰো পূৰা ৰাতিপুৱাই, পূৰা মানে পুৱাই। তো গাইছ, এতিয়া মই বনাই আছোঁ মেগী। ইমান ৰাতিপুৱাই মানে ভাত চাত খাব নোৱাৰি, অলপমান মেগীকে খাই লওঁ। তো গাইছ, এইফালে ৰেডি হৈ গ'ল মেগী, তো চাব পাৰে। আৰু এতিয়া মই খাই বৈ লওঁ, আৰু সূৰ্য বতৰ ধুনীয়াকৈ ওলাইছে দিয়ক। তো আজি ৰাইডটো মজা হ'ব। তো তেতিয়াহ'লেকে মইতো খাই লওঁ, ভাত পানী নহ'ব, মেগীকে খাই যাম। ধুনীয়াকৈ খাই বৈ ল'লোঁ। সেইফালে জোতাযোৰ পিন্ধিব লাগে, কিন্তু এজন পালেহি, গম পাইছে। তো মই ধুনীয়াকৈ ওলাই মেলি লগ পাই আছোঁ দিয়ক। আৰু গাইছ, এইফালে টাইম চাব পাৰে 7:25। তো ধুনীয়াকৈ ওলাই ল'লোঁ, আৰু পামটো লৈ লৈছোঁ দিয়ক। তেতিয়া বলক, তেতিয়া যাত্ৰা আৰম্ভ কৰোঁ ঘৰৰ পৰা, নাকি সেইফালে দুজন আহি গ'ল। চলো গাইছ। বাই 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 দে। অঁ বাই বাই। ওলালোঁ দিয়ক গাইছ। সেইফালে দেওঁ গম নাপাব বাৰু, পাছত চিনাকি গম। এইফালে বিকাশ। তো বলক তেতিয়া আমাৰ চাইকেল লৈ গাইছ, হেভি লাগিব। তো চাই থাকক ভিডিঅ'টো। তো গাইছ, আধা ৰাস্তা নাপাওঁতেই আমাৰ চাইকেল চেঞ্জ, কেমেৰাটো উল্টা হৈছে দিয়ক। এতিয়া বিকাশ এখন হেনো বনালে, অলপমান চলাই চাওঁ, তো গম পাইছে। তো বিকাশ এখন মুখখন চলাব, তুমি নোৱাৰিবা। 100 মিটাৰ আহি পোৱাহি নাই, চাইকেল চেঞ্জ কৰিলোঁ। গম পাইছা নাই? কালি বনাইছিলোঁ যে, কালি মই মানে বহুত দিনতে বনাবলৈ বিচাৰিছিলোঁ, বনাই মেলি সেইকাৰণে মুখখন নিমখ অকণ চলাই চাবলৈ দিছোঁ, কেনেকুৱা আছে সেয়া বৰতে কেনেকুৱা আছে আপুনি। অঁ বাৰু মই ক'ম, তুমি উঠাওঁ, তুমি নোৱাৰিবা, মোক কাৰণে উঠিব নোৱাৰিবা। বিকাশ হেপু টেপুকে উঠিছে, চাওক না কিমান ওখ চাইকেল, মানে চিটটো ওখ কৰি দিলোঁ, তো সেইটো কাৰণে মানে। তো দিয়ক, বিকাশ এখন মই চলাইছোঁ অলপমান, তো মুখখন বিকাশে চলাইছে। তো বলক গৈ থাকক। আহিয়ে পাই গ'লোঁ ত্ৰিনয়ন মন্দিৰ, তো চাব পাৰে এইফালে। তো টাৰ্ণিং ঘূৰিলোঁ দিয়ক, ভোলে বাবাক চিন দি। অ'কে, চাই গৈ থাকক, গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো, শেষলৈকে চাই থাকিব, সকলোখিনি গম পাব, নহ'লে একো গম নাপায়। তো দিয়ক ব'লক গৈ থাকোঁ। তো গাইছ নাই, সেইফালে বোকা প্লেটখন খুলি দিলোঁ দিয়ক। সেইটো ভিডিঅ'ত যে কৈছিলোঁ বোকা প্লেট খুলি দিলোঁ, অলপমান মানে হাৱাটো তাৰমানে এতিয়া পূৰা ফি গৈছে। আৰু গাইছ মানে চিটটো পূৰা ওখ কৰি দিলোঁ, এতিয়া মানে ভৰি চৰি নিবিষায়, গম পাইছে। পূৰা ওখ কৰি দিলোঁ, তো ভাল হৈছে দিয়ক। আহি আছে তেনেকৈ, ব'লক তেতিয়া। তো গাইছ, আহি আমি পালোহি পাঁচআলি। ট্ৰেভেল চাব পাৰে, লিখা আছে নাৰায়ণপুৰ যামগৈ না। ট্ৰেভেল চাব পাৰে 11 কিলোমিটাৰ লিখা আছে। এতিয়া ক'ত পামগৈ নাজানো, শুনক তেতিয়া। ৱাও, মজা লাগিছে গাইছ, পুৱাই চাইকেল চলাই কিবা এটা ভাল লাগে আৰু দিয়ক, ব'লক। তো গাইছ, এতিয়া বাজিল 7:52। 7:52ত বিপুৰীয়া দলং পাই গ'লোহি। ৱাও, মজা লাগিছে দিয়ক। কালি ভিডিঅ'টো দিছিলে না, পানী নাছিলে, আজি দিছে না পানী। তো দিয়ক, মজা লাগিছে। তো গাইছ, বিপুৰীয়া পালোহি দিয়ক। তো এতিয়া আমি যাব লাগিব বাওঁফালেদি, তো গম পাইছে। তো ব'লক তেতিয়া। আৰু গাইছ, তেনেকৈ বিপুৰীয়া পালোহি দিয়ক, কিন্তু আমি যাবলৈ সোঁফালে নহয়, বাওঁফালে। কিন্তু বিকাশ প্ৰথমতে সোঁফালে গৈছিলে,
তো দিয়ক সেইফালে বুলি ভাবিছিলে কিন্তু সেইফালে নহয় এইফালে মানে বাওঁফালে যাম তো ব'লক গাইছ বিকাশ গৈছিলে এইটো চাইডে মানে ইফালেদি গৈছিলেগৈ মানে থান মানে আমি এইফালেদি যাম নাৰায়ণপুৰে যোৱা কথা আছে তো গাইছ এইফালে এটা বান্দৰ চক না এটা নহয় দুটা বহুতগাল আছে এইফালে চাওক কাৰেণ্টত কেনেকৈ খেলে গাইছ কাৰেণ্টৰ ৱায়াৰ ৰখি আছে 7 আমি আহি গ'লোঁ এতিয়া নাৰায়ণপুৰ ৰোডত এইফালে নাৰায়ণপুৰ যায়গৈ তো বিপুৰীয়া পূৰা খালী হৈ আছে হাজিৰাটো দিব পাৰে আৰু বিকাশে বহুত ঠাণ্ডা ন উপায় নাই আৰু এইফালে বিকাশে চাইছে লোকেশ্যন মানে এইটো ৰাস্তা হয়নে এনেও হয় গম পাইছে হ'লেও অলপমান মানে চাই লোৱাটো ভাল আৰু তো লোকেশ্যন তো এইটো চাইডে যাবগৈ লাগিব দিয়ক লোকেশ্যন চালোঁ দিয়ক আৰু 9 কিলোমিটাৰ আছে তো কলাক্ষেত্ৰৰ ওচৰত আছে তো গম পাইছে তো তাতে দেখুৱাইছে ব'লক তেতিয়া ধুনীয়াকৈ গৈ থাকোঁ তো চলো গাইছ তো গাইছ এইটো হৈছে নাৰায়ণপুৰ ৰোড এবাৰ যে মই অকলে আহিছিলোঁ কলাক্ষেত্ৰ চাবলৈ তো সেইটো ৰোডে ঠিকে আছে দিয়ক আহি আছে মানুহলৈকে ঠিকে আছে দিয়ক বিকাশ এইফালে আগত গৈ আছে আৰু দিয়ক গাইছ মানে আহোঁতে মানে ইয়াৰ পৰা এতিয়া আমি গৈ আছোঁ মানে আহি থাকোঁতে মানে বিহপুৰীয়াতে আমাৰ এটা বিহপুৰীয়াতে মানে এটা সৰুকৈ এটা এক্সিডেণ্ট হৈ যায় গম পাইছে বিকাশৰ তো ভৰিত অলপমান দুখ পায় তো লাষ্টলৈকে থাকক মানে চাই থাকক তো গম পাব তো গাইছ আহি এইটো ৰাস্তাত পালোহি নাৰায়ণপুৰ এইফালৰ ৰাস্তাটোত আৰু গাইছ এইফালে চব কুঁৱলী ভগাই নাই চাওক না আৰু মানে বেলিটো ক'ত বেলি সূৰ্য বতাহ নাইকিয়া হৈ গ'ল দিয়ক মানে কি হ'ব ঠিক নাই বতৰ হ'ব দিয়ক গৈ থাকোঁ ব'লক মজা মনে এতিয়া লাইন পতা দিলোঁ আৰু দিয়ক ৰখিয়া দিলোঁ আমি অলপমান মানে এই তলৰ পৰা আহোঁগৈ গাইছ তুমি ৰখি থাকা দেই চাইকেল কোনোবাই লৈ গ'লে ধ্বংস হ'ব ন গম পাইছা নাই তুমি এইফালে এইখন দেই আমি আহি আছোঁ অঁ চলো তো ৰাস্তা চক গাইছ পূৰা খালী তো দিয়ক আমি এতিয়া চাইকেল লৈ ওলালোঁ তো এইফালে আমি মানে গোটেইকালি অলপমান মানে কিবা এটা কৰি ল'লোঁ ব'লক চলো অঁ ব'লক গাইছ ৱাও এই দলংখনৰ ওচৰত ৰ'লোহি আৰু এইফালে চিনাকি মানুহ এজন লগ পালে গম পাইছে ক'ৰ পৰা চাইকেল লৈছে ঠিক নাই তো এইফালৰ পৰা আহিছে আৰু বতৰ একদম মানে বহুত ঠাণ্ডা গাইছ ফুল পিক আপত আহি গৈছোঁ আৰু এইফালে লোকেশ্যনটো চাওক না কি হেভি লাগিছে দুইফালে গছ আৰু মাজত এটা ৰাস্তা তো হেভি লাগিছে এতিয়া ক'ৰবাতে থাকিলে তো ব'লক তেতিয়া মজা লাগিছে গাইছ তো গাইছ আহি এইডোখৰ পালোহি অসম সাহিত্য সভা ইয়াতে হৈছিলে গাইছ এইখন পথাৰতে গম পাইছে তো এইফালে এইটো ৰাস্তা আছিলে তো আমি আহি ইয়াত পালোহি দিয়ক তো আহিছে মই ভিডিঅ' বনাইছিলোঁ নাই ৱাও হেভি দিয়ক ভাল লাগিল গাড়ীখন চক নাই গাইছ তো গাইছ ফাইনেলি পাই গ'লোহি এইফালে চাব পাৰে আমি যাব লাগিব সোঁ চাইডে এইটো চাইডে যাব লাগিব তো দিয়ক ব'লক ধুনীয়াকৈ যাওঁ সেইটো কি লাগত দেউ হা ইমান দুবাৰমান ঘূৰিলে লোকেশ্যন চাইছোঁ যদিও এই ল'ৰাটোক সুধিছোঁ দিয়ক ল'ৰাটোৱে কৈছে এইটো চাইডে যাবলৈ মানে এতিয়া একো বুজি পোৱা নাই লোকেশ্যনে পঠিয়াইছে এইটো চাইডে তো মানে সৰু চমু ৰাস্তা আছে নেকি বিকাশে সুধি আছে দিয়ক ধুনীয়াকৈ সৰু ল'ৰাটোক তো সি কৈছে এইটো চাইডে এইফালে ল'ৰা এটা পাইছে তো মানে সুধিছে মানে কোনফালে যায় তো ফুলনি থান মানে এইফালে নহয় গম পাইছে তো এইফালে যাব লাগিব ফুলনি থান আৰু মেপেও এইফালেই দেখুৱাইছে তো ব'লক তেতিয়া এইটো চাইডে যাবগৈ লাগিব ট্ৰেফিক পইণ্টৰ এইটো চাইডে চাই পালোঁ দিয়ক ধুনীয়াকৈ গেটখন তো এখন চক কি লিখা ফুলনি আইধান চি তো ব'লক তেতিয়া সেই ৰাস্তাটোদি সোমোৱাৰ পিছত মানে গেটখন দি এটা বেয়া ৰাস্তা পাব এনেকৈ গম পাইছে মানে আমি অহাটো ৰাস্তা কেনেকুৱা পাইছে হেভি নে এনেকুৱাই ৰাস্তা গাইছ হ'ব দিয়ক আহি আছোঁ তো পামহিয়ে চাগে দেই গাইছ এইফালে টাৰ্ণিংটো ঘূৰাৰ লগে লগে তো গাইছ সেইফালে দেখিলোঁ এখন কলাক্ষেত্ৰ তো আমাৰ মানে বহুত খেলি মেলি হৈছে গম পাইছে নাই তো এইফালেও এটা ৰাস্তা এইফালে এতিয়া এইফালেই যাব লাগিব নে এইফালে তো ব'লক আকৌ মেপখন ষ্টাৰ্ট কৰোঁ তো এইফালে কলাক্ষেত্ৰ আছে চব তো দিয়ক গাইছ মানে ওচৰতে আছিলে চাওক না সেয়াই হৈছে তো ভালকৈ দেখুৱাই আছোঁ ৰ'ব চাব পাৰে ইফালে আছে কলাক্ষেত্ৰ আৰু এইফালে এই ৰাস্তাটোতে আছে ইয়াৰ ফুলনি থান তো গম পাইছে তেতিয়া ভিতৰত যাওঁ ধুনীয়াকৈ আমি মানে ধূপ ধূনা জ্বলাওঁগৈ তেতিয়া গাইছ তো গাইছ এতিয়া আহি গৈছোঁ আমি তেল নিবৰ কাৰণে তো এইফালে ধূপ চুপ লৈ লৈছোঁ আৰু এইফালে তেলৰ পেকেট তো দিয়ক ধুনীয়াকৈ তো গাইছ ইয়াত মানে খুলিব লাগে গম পাইছে ইয়াত ধুনীয়াকৈ জোতাযোৰ খুলি লওঁ
গেছ আমি ভিতৰত পালোহি তেতিয়া ধূপ চুপ ইয়াত জ্বলাম আৰু জোতা ইয়াত থ'বলৈ দিছে আৰু ইফালে আমি বেগ ইয়াতে থৈ গ'লোঁ তো বলক তেতিয়া এতিয়া ভিতৰত যাওঁ ধুনীয়াকৈ দেখুৱাম ধূপ চুপ জ্বলাওঁ হৈছে ফটো চাব পাৰে গাইছ ইয়া আমাৰ দেউৱে মাৰি আছে অঁ তো এয়াই আছিলে গাইছ ফুলনি থান তো এতিয়া আমি গৈ আছোঁ কলাক্ষেত্ৰ যাম চাগে তো এহেঁতি চাই আহিব মই এবাৰ গৈছিলোঁ আপোনালোকক ভিডিঅ' যে দিছিলোঁ তেতিয়া ক'ত ক'ত যাওঁ গম পাই থাকিব ধুনীয়াকৈ চাই থাকোঁ আমাৰ চাইকেল আছে ধুনীয়াকৈ তো সেই আছিল আমি ধুনীয়াকৈ গ'লোঁ সেৱা চেৱা কৰিলোঁ দিয়ক মজাকৈ তো ভাল লাগিল বাই বাই দিলোঁ তেনেকৈ সেৱা চেৱা কৰি আহিলোঁ আপোনালোকেও আহিব পাৰে ধুনীয়াকৈ সেৱা চেৱা কৰিব পাৰে তো দিয়ক এতিয়া আমি গৈ আছোঁ কলাক্ষেত্ৰ ফালে মানে আজি দিনটোলৈ ওলাই আহিলোঁ নাই ক'ত ক'ত যাম ঠিক নাই তো চাই থাকক ভিডিঅ'টো গাইছ ভোকো লাগিছে দিয়ক মেগীকণহে খাই আহা কিনো কৰিব অলপমান যাম কিন্তু তাৰ আগত মানে এই ৰাস্তাটো চাই ল'লোঁ মানে কলাক্ষেত্ৰ এইটো চাইডে কোনফালে ওলাইগৈ তো ধুনীয়াকৈ চালোঁ চোৱাৰ পিছত আমি গ'লোঁ দোকান তো পাছত যাম কলাক্ষেত্ৰত তো এইফালে দেউৱে খাই আছে আৰু আমাৰ চাইকেল এইফালে আৰু মই আংকুল চিপছে খাইছোঁ দিয়ক ভাল লাগে খাই তো সেই দিয়ক বিকা যায় ভোক লাগিছে বে তো বিকা যায় আনিব দিছিলে দেউ আশী টকা মই 20 টকা উঠাই দিছিলোঁ দেউ ওৱান কে ফেমিলি ভাইৰেল একদম দেখা যায় ইয়াই ক'ব নোৱাৰা হৈছে গাইছ গম পাইছে খাবি নি নেখাওঁ হৈছে তো গাইছ এইবিলাক চিপছ আমি কেইটাই প্ৰথমবাৰ খাইছোঁ প্ৰথমবাৰ খাই এয়া হৈছে খাবতো লাগিব 20 টকা জড়িত হৈ আছে গম পাইছোঁ নাই প্ৰথমবাৰ খাই যায়নে প্ৰথমবাৰ নহয় হে এয়া প্ৰথমবাৰ খাইছোঁ তো কেনেকুৱা ৰাম ৰাম গাই হ'ব দিয়ক আৰু উপায় নাই মানে গাইছ এনেকুৱা চিপছ আমি খোৱা নাই দিয়ক মানে আছেও বহুত মানে খাবলৈও মানে ভাল নহয় মানে ইমান মানে আমি ভাল পোৱা নাই দিয়ক তো তেনেকেই খাই বৈ আছে দিয়ক আমি ইয়াত বহি আছোঁ দেউ চলিছে ফেচন ৰাখিছে এটা হ'ল নে তোমালোকে যে খালা চিপছ পেটিৰ বিষয়ে কিবা ক'বা নেকি তথাপিতো খালি নহয় আঙুলিটো ভৰাই এনেকৈ চুচিয়ানো লাগিছে লাগি আছে মানে এনেকুৱাই বেয়া পালেনো খাই মানে প্ৰথমবাৰ খাইছে নহয় 20 টকা পানীত 40 টকা পানী গাইছ দেউতে ঘৰলৈ মাতি চাহ কাম নকৰা সিহঁতক পানী অকণমান আজি খাবলৈ পালোঁ এতিয়া আমাৰ বাইককেইখন ইয়াত থৈ দিলোঁ পূৰা পাৰ্কিং আৰু এইফালে জানেই মই আগৰ ভিডিঅ'টোত আপোনালোকে মানে মই যে আহিছিলোঁ অকলে তো ইমান দেখুৱাই নাথাকোঁ দিয়ক ইয়াতে অলপ সময় থাকিম বিকাশক দেখুৱাম বিকাশ এইবাৰ প্ৰথমবাৰ হয় নাই তো সেয়াই দে কি হ'ল 200 খবৰ কি আছিলে জানো কি আছিলে অঁ 200 খবৰ আমি গহপুৰ যাম বুলি কৈ আছিলোঁ আমি আজি যাব মানে গহপুৰ যাম বুলি ভাবিছিলোঁ কিন্তু যাব নহ'লে মানে বহুত মানে প্ৰব্লেম আহি গ'ল তো সেইটো কাৰণে তো এইবিলাক নকওঁ দিয়ক তো গাইছ আমি আহিলোগৈ দিয়ক আমাৰ চাইকেল ইয়াতে আছে তাত মানে ভিডিঅ' চিডিঅ' কৰিব নিদিলে মানে কেলৈ জান নাই তাত মানে কিবা কিবি কাম চাম চলি আছে তো সেইটো কাৰণে তো দিয়ক উপায় নাই আৰু আমাৰ চাইকেল ইয়াত থাকিলে তো এতিয়া আহিছোঁ এখন হোটেললৈ কিবা কিবি অলপমান খাম বুলি অলপ মানে একো নহয় দিয়ক ভাত চাত আছিলে হ'লেও মানে ভাত চাত নাই খোৱা দিয়ক অলপমান মানে এতিয়া আমি খাম মানে এইফালে আছক মানে লালমোহন উপায় নাই দিয়ক সেইফালে বিকাশ যাব মানে আমাৰ চবৰে লালমোহন দিয়ক উপায় নাই চাইকেলখনত চাই ধুনীয়াকৈ খাই বৈ ল'লোঁ দিয়ক মজাকৈ অকল লালমোহন হ'ব দিয়ক উপায় নাই তো গাইছ আমি মানে ধুনীয়াকৈ ঘূৰি আহিলোগৈ আৰু এটা টাৰ্ণিং দেখুৱাম তো এই টাৰ্ণিংটো চাওক না পূৰা বেকা পাহাৰীয়াৰ নিচিনা গম পাইছে তো এইটো চাওক টাৰ্ণিং গাইছ বহুত বেয়া টাৰ্ণিং গাইছ তো এই দিশত পূৰা লাহে লাহে গাড়ী গোৱা তো গাইছ বহুত মানে গৰম উঠি গ'ল গম পাইছে মানে আহোঁতে যেনেকুৱা ঠাণ্ডা লাগিছিলে না পূৰা উঠি লৈ আৰু এতিয়া গ'লে বহুত গৰম বহুত গৰম উঠি গ'ল উপায় নাই আৰু দিয়ক পূৰা খুলি দিবলগীয়া হৈছে মানে সেইটো যাম বাৰু তো আকৌ লৈ লওঁ তো সেয়াই দিয়ক আকৌ যাওঁ যাত্ৰা আৰম্ভ তো গাইছ মানে যাওঁ মানে যোনটো জুচ থাকে নহয় মানে আহোঁতে ইমান নাই আৰু দিয়ক লাহে লাহে আহি আছোঁ তো সেয়াই দিয়ক লাহে লাহে পূৰা একদম লাহে লাহে
গাইজ চাব পাৰে আমি ইমান দূৰ চাইকেল চলালোঁ আমাৰ নিচিনা চাইকেল চলোৱা কোনো নাপালোঁ গম পাইছে নাই মানে আমিয়ে মানে ভিখাৰী আছোঁ আৰু গম পাইছে চাইকেল চলোৱা বিকাশ কোৱা এতিয়া আমাৰ নিচিনাহে আছে ন আমাৰ নিচিনা গোটেইখন আহিলে এটা চাইকেলে নাই গাইছ আমি এনেকুৱা ভিক্ষাৰী যি দুচকীয়া বাহন চাইকেল লৈ ঘূৰিছোঁ চাইকেল বাদ দিয়াচোন আমাৰ চাইকেলে নাই দেখোন আমি আমাৰ তিনিখনে চাইকেলে নাই ৰাস্তাটো চব গাড়ী গাইছ পুৰা গাড়ী মানে চব গাড়ী গাইছ মানে এটা ডাঙৰ সমস্যা হ'ল মই ভাবিছোঁ অথনি বা কেটেক মাতি আছে চলাওঁতে এইটো চক মই এতিয়া চাইছোঁ নটটো চক চক না খুলিয়ে খাই গৈছিলে মই যে এইডালে মাতি আহি আছে মই ভাবিছোঁ কিহে মাতিছে অলপমান ৰখি মেলি চাইছোঁ চক নটটো বাৰুকৈ বাচিছোঁ গাইছ নহ'লে আজি গ'লহেঁতেন মানে সৰি পৰিলেহেঁতেন নটটো দিলে মই ভাবিছোঁ কিহে মাতিছে চক না কিমানটো হেৰি হৈ আছিলে তো লাহে লাহে যাবগৈ লাগিব নাই একো নহয় বাৰু হ'লেও মানে চক নাই পূৰা মাতি আহি আছে নে তো এতিয়া গৈ সি তাৰ ৰখি আছেগৈ ব'লক তালৈকে যাওঁ ঠিক আছে এইটো এতিয়া মাতটো নাই দেখিছে নাই সেইটোৱে হৈছিলে উপায় নাই বাৰকে পাইছোঁ গম পাইছা নহ'লে আজি গ'ল আছে ক'ৰবাত ইমান সহজে হেৰি নহয় হ'লেও মানে হয় নাই মই চালোঁ বুলিহে এতিয়া শব্দটো নাই নেটটো টাইট কৰিবগৈ লাগিব তো গাইছ এয়া হৈছে লালমোহনৰ পাৱাৰ তো দেখিছে ভোকে পিয়াহত নাই লগা বাৰু ভোকত আৰু এতিয়া জোচ নাই চব তললে মুকৰি তো আহি আছোঁ দিয়ক আৰু লাহে লাহে উপায় নাই যাওঁতে যিটো জোচ আছিলে নাই এতিয়া নাই এতিয়া পূৰা লাহে চব কেকাই গৈছে গাইছ সেয়াই আৰু দিয়ক আজি অকল চিপছ খোৱাই হৈছে গম পাইছে লোৱা থেংক ইউ এইবাৰ বিংগ উপায় নাই সেইটো কৈ আপেল তো সেয়াই দিয়ক আৰু গাইছ আজি চব বন্ধ যাব পাৰে এই দেওবাৰ না আৰু ভাত খাই নাহিলে ইয়াকে খাই আছোঁ দিয়ক উপায় নাই ৰাতিপুৱাৰ পৰা এজনটো একোৱে খাই অহা নাই হয়নে বাৰু একো নাই মইতো মেগীকণ হ'লেও খাইছোঁ ইয়াৰ নাই কোৱা তুমি কিবা খাইছানে অঁ এজনে ভাত খাই অঁ সি তাতে সলাই দিয়ে যে মিছা কথা কৈছে আকৌ ভাত উপায় নাই দিয়ক তো খাই বৈ লগ পাইছোঁ গাইছ দিনটো ইমান ধুনীয়াকৈ গৈছিলে কিন্তু লাষ্টখনত মানে কি ক'ব মানে অলপমান মানে সৰুকৈ এটা এক্সিডেণ্ট বুলি নহয় মানে সৰুকৈ এটা মানে লাগি গ'ল এইডোখৰতে তো চব চেক আপ কৰি দিছে মানুহকেইটাই মানে কেনেকৈ হ'ল বিকাশৰ ভিডিঅ'ত যদি চাই আপোনালোকে গম পাব তো চব ৰিপৰ্ট ইয়াত দিছে এক্সৰে কৰিলে মানে চব নৰ্মেল ওলাইছে দিয়ক ৰিপৰ্টত তো বিকাশৰ ভিডিঅ' চাব আপোনালোকে গম পাব তো বিকাশ এতিয়া টমটমত গৈছে আৰু আমি যাব লাগিব চাইকেলত তো ভিডিঅ' ক'বলৈ এনেকৈ বেয়া না তো গাইছ এইফালে এতিয়া বিকাশ গৈ আছে তো ৰাতিপুৱাৰ পৰা গৈ তো এইফালে বিকাশ তেনেকৈ চাইকেল বান্ধি গৈ আছে আৰু দিয়ক উপায় নাই তাকে অঁ সেয়া বাৰুকৈ ইয়াতকৈ ডাঙৰ নহ'লে তো সিমানে আছিল দিয়ক এতিয়া বিকাশ ইফালে গ'ল তো আমি আহি আছোঁ তো দিয়ক বাই তো এইফালে দেও গ'ল তো মই আহি ঘৰ পালোহি তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু চকাটো পূৰা লৈছে মানে সি নটটো খোল খাই গ'ল না তো দিয়ক গাইছ বাই তো সিমানেই আছিল আজিৰ ভিডিঅ' তো সেয়াই বিকাশে ফালি গ'ল তো ইমান আছিলে এতিয়া চব নটটো এতিয়াও তো উপায় নাই দিয়ক বাই